Hello guys, আমি আগৰ ভিডিঅ'ত ক্লাছ 8 মেথছৰ 2.2 অনুশীলনীৰ 1 নম্বৰ অংকটো কৰিছিলোঁ। আজি আমি 2 পৰা আৰম্ভ কৰিম। এতিয়া 2 নম্বৰ অংকটো কি কৈছে? তিনিটা কমিক যুগ্ম সংখ্যাৰ যোগফল 48। তিনিটা কমিক যুগ্ম সংখ্যা, যুগ্ম কিন্তু কমিক সংখ্যা বুলি কয়, কমিক সংখ্যা হলে 1 কে বাঢ়ি গৈ থাকিব, কিন্তু কমিক যুগ্ম বুলি ক'লে 2 কে বাঢ়ি যাব। যুগ্ম সংখ্যাৰ যোগফল 48। সংখ্যা কেইটা উলিওৱা? আমি প্ৰথম সংখ্যাটো ধৰিলে আমি ইগিটা বাকি কেইটা সংখ্যা উলিয়াব পাৰিম। ধৰা হ'ল প্ৰথম সংখ্যাটো সমান x, এতেকে দ্বিতীয় সংখ্যাটো 2 বাঢ়িব, মানে x প্লাস 2 যোগ দিব লাগিব। ঠিক তেনে 3 নম্বৰ তৃতীয় সংখ্যাটো তার আকৌ 2 যোগ দিব লাগিব। তাৰ মানে x plus 2 যোগ কৰিলে 4 হৈ যাব, x plus 4। এই 2 লগত 2 যোগ কৰিলে 4 মানে। প্ৰশ্ন মতে সংখ্যা কেইটা যোগফল 48 বুলি কৈছে। সংখ্যা কেইটা কি কি? x plus 2 plus x plus 4 এইকেইটা সংখ্যা যোগ কৰিলো, কিমান বুলি কৈছে? 48 বুলি কৈছে। এতিয়া আমি এটা ক্যালকুলেশন করি। x কেটা এটা দুটা তিনটা মানে 36 হৈ গল, প্লাস 2 4 টা যোগ কৰিলে 6 হৈ গল, ইফালে 48 থাকিলে। এতিয়া আমি 36 টো ৰাখিলো, যেটো মানে চলক সেই থকা বস্তু ৰাখিব লাগে, বাওঁ সাইডে ৰাখিব লাগে। 36 ৰাখিলো, ইফালে 48 ৰ ওচৰত আমি 6 লৈ গলো, প্লাস হৈ আছে, ইফালে গলে মাইনাস হৈ যাব 6, মানে 42 থাকিব। অর্থাৎ 36 ইকুয়াল টু 42। এটা আমি x টো লাগে, আমি যেটা x টো উলিয়াব লাগে, এটা x টো ৰাখিলো। এতিয়া ইফালে 42 টু 3 এ হৰণ কৰিব লাগিব, কাৰণ ইফালে 3 টো পূৰণ হৈছে, ইফালে গলে হৰণ হৈ যাব। 3 এ 3 এ 14। এটাকে x টো কি ওলালে? 14। x মানে কি? x আমি প্ৰথম সংখ্যাটো, এটাকে প্ৰথম সংখ্যাটো হ'ল 14, দ্বিতীয় সংখ্যাটো হ'ল কিমান যোগ কৰিব? 14 ক 2 যোগ কৰিব লাগে 16। ঠিক তেনে তৃতীয় সংখ্যাটো হ'ল 14 plus 4 equal to 18। ঠিক 3 নম্বৰটো কৰিম। কি কৈছে? যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয়, তেন্তে প্ৰত্যেকে কিমান টকা পালে? মুঠ টকা 70,500। তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিব লাগে। ঠিক আছে, আমি এই অংকটো কৰি দিম। এইটো এনেকৈ কৰিব লাগিব। ধৰা হ'ল ভাগৰ অনুপাত, ভাগৰ অনুপাত ভাগ কেইটা? কমে কি কি আছে? 1x, 2x আৰু 4x। প্ৰশ্ন মতে এই এটাকেইটা যোগ কৰি কিমান টকা হয়? 17,500। প্ৰশ্ন মতে 1x plus 2x plus 4x is equal to 17,500। এটা আমি যোগ কৰোঁ, 36 7x হ'ব, 7x is equal to 17,500। এটো এটাকে x, আমাক যেটো x টো লাগে, এতিয়া 17,500 ক 7 এ ডিভাইড কৰিব লাগিব। যেটো পূৰ্ণ হৈছে ভাগ গলে হৰণ হৈ যাব। এটা কৰি চাওঁ। 175 7 এ কৰিলো, 14 থাকিলে 5 আর 35। ইয়াৰ লগত শূন্যটা আছে, শূন্যটা ওপৰত গুচি গ'ল, অৰ্থাৎ এটা দিলে 2500 হৈ যায়। এটাকে x is equal to 2500। আমি x টো কি ধৰিছিলো? ভাগ কেইটা দিব লাগিব? এটাকে প্ৰথম ভাগ, এটাকে ভাগ কেইটা বুলি লিখিব। ভাগ কেইটা হ'ব? কমে কিমান? 1x। 1 মানে কি? 1 to x টো মানে কি? 1 মানে x এ আৰু
x মানে কিমান 2500 টকা দিব লাগে এককটো টকা সেকেন্ডটো 2 ইনটু কিমান আছে x মানে কিমান 2500 টকা মানে কিমান 5000 টকা আৰু কিমান এটো লাষ্টত কিমান আছে 4 ইনটু x মান 25 টকা হলে কিমান হ'ব 10 1 2 0 0 4 25 100 0 1000 টকা 1 2 3 4 1 2 3 4 ঠিক আছে 1000 টকা এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে যে 3 নম্বৰ অংকটো আইডিয়া ঠিক আছে এবাৰ আমি 4 নম্বৰ আৰম্ভ কৰোঁ এখন আয়তাকাৰ খেল পথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেল পথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা আমাৰ ইয়াত কি কৈছে দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি মানে কি দিশটোৰ মান প্ৰস্থটোৰ মানৰ ওপৰত ডিপেন্ড কৰে সেই কাৰণে প্ৰস্থ ধৰিলে আমি দিশ উলিয়াব পাৰিম ঠিক আছে আৰম্ভ কৰোঁ ধৰা হ'ল পথাৰখনৰ প্ৰস্থৰ ওপৰত ডিপেন্ড কৰে দিশটো যিটোৰ ওপৰত ডিপেন্ড কৰে তাক ধৰিব লাগে প্ৰস্থ সমান x মিটাৰ এককটো মিটাৰত দিছে এতেকে দিশ পথাৰখনৰ দিশ হ'ব প্ৰস্থৰ দুগুণতকৈ টুৱাইছ x তাৰ দুগুণতকৈ 2 বেছি যোগ হ'ব 2 মিটাৰ বেছি বুলি 2 মিটাৰটো যোগ হৈ যাব হৈ গ'ল এতিয়া আমাক কি কৈছে প্ৰশ্নমতে পথাৰখনৰ পৰিসীমা মানে পথাৰখন আয়তৰ পৰিসীমা কি এইটো দিশ এইটো প্ৰস্থ পৰিসীমা হলে 2 ইনটু দিশ প্লাস প্ৰস্থ হয় আয়তাকাৰ বস্তু পৰিসীমা হয় কি হয় 2 ইনটু দিশ প্লাস প্ৰস্থ হয় ঠিক তেনেকৈ এতিয়া আয়তাকাৰ পথাৰ এতিয়া এম গব 2 ইনটু দিশটো কিমান দিশটো 2x প্লাস 2 প্ৰস্থটো যোগ দিব লাগিব দিশ প্লাস দিলো প্ৰস্থটো কিমান x মিটাৰ আমি লিখিলো হ'ল এতিয়া কিমান বুলি কৈছে আমাৰ পৰিসীমাটো 280 মিটাৰ এটা পৰিসীমাটো বহাই দিম মানটো বহাই দিম এতিয়া আমি কি কৰোঁ 2 ইনটু 2x প্লাস x মানে কি হ'ব 28x হ'ল প্লাস 2 ইকুৱেল টু 2 এতিয়া কৈছো এতিয়া দুইটাকে ব্ৰেকেটৰ কথা ক'লে সবকে পূৰ্ণ ভিতৰত থকা ব্ৰেকেটে ব্ৰেকেটটো দিব 2 এ 3 কৰিলে 6 লগত x থাকিলে প্লাস আছে 2 এ 2 কৰিলে কিমান 4 হ'ল ইফালে 280 থাকিলে এতিয়া আমাক x টো হেলাক আমি 6x টো ৰাখো আমাৰ 4 টো যোগ হৈ গ'লে b হৈ যাব 280 minus 4 is equal to 276 থাকিব এতিয়া আমাক x টো হে লাগে x টো ৰাখিলে এটা লগত 6 পূৰণ হৈ এফাল 6 টো গুছি গলে কি হৰণ হৈ যাব 276 ক মানে এটা কি 6 ৰে হৰণ কৰিব লাগিব 6 হৰণ কৰি কি পাম 4 ইফালে 6 46 মানে 46 হৈ যায় এটা x টো আমি কি পালো x আমি কি ধৰিছিলো প্ৰস্থ এটাকে পথাৰখনৰ প্ৰস্থ সমান 46 আমাৰ এককটো কি মিটাৰ 46 আমাৰ এককটো কি মিটাৰ এটাকে পথাৰখনৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 বেছি দুগুণটো প্ৰস্থটো কিমান 46 ইয়াৰ দুগুণ 2 into 46 প্লাস 2 মিটাৰ বেছি তেত কিমান হ'ব 212 গলে 208 থাকে 9 যোগ 2 মিটাৰ 94 মিটাৰ ঠিক আছে গাইস আপোনালোকে নিশ্চয় ভিডিওটো কথাখিনি বুজি পাইছে যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব